Good morning everyone. Pico Vlogsৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মৰ্নিং আপোনালোকৰ ওচৰত চাহৰ কাপ লৈ আহিলো। এতিয়া ভাবিছো অকমান মৰ্নিং যেহেতুকে চাহৰ জুতি অকন লৈ লওঁ। মই চাহ জুতি ল'বলৈ কিন্তু ৰঙা চাহে লৈছো। গাখীৰ চাহ লোৱা নাই। কাৰণ ৰাতিপুৱা গাখীৰ চাহ খোৱাতকৈ ৰঙা চাহ অকমান খোৱাটো ভাল আৰু এয়া লৈ লৈছো বিস্কিট। এতিয়া মই খাওঁ। কিন্তু পেকেট লৈছোহে কিন্তু ইমান খাব নোৱাৰি দে দুখন বা তিনিখন চাহৰ লগত লাগিবই কাৰণ খালি চাহটো খাবলৈ ভাল নালাগে ন সো বিস্কিট লৈ পিনে চাহকণ খাওঁ চাহকণ খাই উঠি মোৰ প্ৰেছাৰ কুকাৰৰ চিটিও পৰি গ'ল এতিয়া মই কেৰাহীত তেল দিছো সেই কাচকল আৰু ৰঙালাও কেইডোখৰমান ভাজি লৈ গৰম ভাতৰ লগত খাম ঠিক আছে মোৰ কাচকল আৰু ৰেডি হৈ গ'ল ফ্ৰাই কৰি আৰু পিছত আমি ভাত খাম আৰু এয়া শিঙি মাছ বাবুলে মানে শিঙি মাছ বনাম এয়া এতিয়া মাছখিনি মই ফ্ৰাই কৰি বাবুৰ তৰকাৰীকণ বনাই মাও ইতিমধ্যে বজাৰৰ পৰা আহিলে মানে আজি সানডে ন সো বজাৰ কৰি লৈ আহিলে এতিয়া হাই কৈ দিয়া হাই কোৱা দেখিছে বাবু এতিয়া মোৰ লগত মানে মাছ ভাজি থকা সময়ত সি কি কৰিলে অকণমান দিগদাৰি দি থাকিলে তাৰপিছত তাক মই সুধিলোঁ কল খাব বাবা কল সি ক'লে ক না তাৰমানে তাৰ হয় খাম বা যাম সেইবোৰত চব না এয়া তাক কল এটা দি ওচৰত বহাই দিছোঁ কিমানখিনি খাই নাজানো কিন্তু লৈ আছে বাবা ফ্লাইং কিছ দি দিয়া বদমাছটো একদম নিদিয়ে সি মোবাইল কেমেৰাটো ল'লে সি জানে যে মই তাক কি কৰিছোঁ কিয় কৈ আছোঁ মোৰ এতিয়া মানে ভাত বনোৱা হৈ গ'ল আজি অকমান সোনকালে ভাত বনোৱা হৈ গ'ল কাৰণ গম পাব আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে কিয় আজি অকমান জলদি সকলো কাম হৈ গ'ল তো মাও অকমান হেল্প কৰিলে মোৰ ভাত বনোৱা হৈ গ'ল আৰু দেহাকো মই খুৱাই দিলোঁ আৰু টোপনি দিলোঁ কাৰণ দুপৰীয়া সময় যে 2টা বাজিছে তাৰ টোপনি যোৱা টাইম হৈ গৈছে আবেলি আমি শুই কৰি লৈ উঠি এতিয়া আমি মা আৰু মই অকমান ইভিনিং নাস্তা কৰিব লৈছোঁ ইয়াতে মই অকণ গাখীৰ চাহ বনাইছোঁ আৰু মায়ে কফি বনাই লৈছে ইভিনিং নাস্তা কৰি উঠি আমি ৰেডি হৈছিলোঁ হে পাপা আৰু হাজবেণ্ড আহি পালেহি মানে ৰেডি মানে কি অকমান সময় হ'ল 9টা বজাত আহি পাইছেহি কাৰণ ট্ৰেইনখন বৰ লেট আছিলে সো আহোঁতে বহুত দেৰি হ'ল ফাইনেলি আজি ফাদাৰ ইন ল মানে পাপা আৰু হাজবেণ্ড আহি পালেহি আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ এয়া হাজবেণ্ডে এতিয়া কি কৰি আছে চাওকচোন আহি পিনে মোবাইল তোমাৰ ট্ৰেইন জাৰ্ণি কেনেকুৱা হ'ল কোৱাচোন ট্ৰেইন জাৰ্ণি অতি বেয়া হৈছে কিহৰ কাৰণে ইমান লেট দিছে ট্ৰেইন জাৰ্ণিত একেবাৰে মানে আমাৰ বৰ লাগে শুকাই আহিব লগা হৈছে আৰু ইণ্টাৰেষ্টিং কথা যে আজি মৰ্ণিং পোৱা ট্ৰেইনখন আহি পালেহি ৰাতি 9টা বজাত সো আজি আৰু বেছি দেৰিলৈকে ভিডিঅ' নকৰিলোঁ এতিয়া খাই কৰি তেওঁলোকক শুবলৈ দিওঁ সো এতিয়া সকলোৱে বাই বাই সকলোকে লাইক কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব লগতে কৈ দিয়া আকৌ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে বাই বাই গুড নাইট